বিশেষ তাৎপৰ্য আছে পৃথিৱীৰ সকলো ঠাইতে আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে আজি দিনটো পালন কৰি আহিছে আমিও সাময়িক প্ৰেক্ষাপটলৈ লক্ষ্য কৰি সদৰৰ ভাষা সাহিত্য সভাই মাতৃভাষাৰ প্ৰয়োজনীয়তা মাতৃভাষাৰ প্ৰতি অহা ভাবুকি এইবিলাকৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰতনী পথাৰ প্ৰদীপ মধ্য ইংৰাজী বিদ্যালয়ৰ আতিথ্যত আপোনালোকৰ সহযোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস আয়োজন কৰাৰ উদ্দেশ্যে আমি এই সভাখন অনুষ্ঠিত কৰিছো ছাত্ৰ ছাত্ৰীসকলেও আমাৰ মাতৃভাষাৰ প্ৰতি সচেতন হোৱাটো খুবেই জৰুৰী বিভিন্ন জাতি জনগোষ্ঠী ভাৰতবৰ্ষৰ লগতে বা অসম অৰুণাচলৰ এই প্ৰান্তীয় অঞ্চলতো বসবাস কৰি আহিছো মৰাণ মটক দেউৰী চাহ জনগোষ্ঠী চুতীয়া কছাৰী সোণোৱাল বিভিন্ন সৰু সৰু জাতি জনগোষ্ঠীৰ নিজা মাতৃভাষা আছে ভালে সংখ্যকে মাতৃভাষাটো বা জনগোষ্ঠীয় ভাষাটো এলাহি কৰি অসমীয়া ভাষা বা হিন্দী ইংৰাজী ভাষাৰ মাতৃভাষা হিচাপে আঁকোৱালি লৈছে যাৰ বাবে আমি সৰু সৰু জাতি জনগোষ্ঠীয় লোকসকলে মাতৃভাষাৰ প্ৰতি এক প্ৰকাৰৰ সংগীত হৈ পৰিব লগা হৈছে এই কথাখিনি নিশ্চয় আজি সভাখনত আলোচনা হ'ব আমি জনগোষ্ঠীয় কবিসকলক কেইবাগৰাকীও কবি আমি আজি এই অনুষ্ঠানটোলৈ আজি এই সভাখনলৈ আমন্ত্ৰণ কৰি আনিছো তেওঁ অতিথিসকলৰ বক্তব্য আমি শুনাৰ আগতে এটি গীতেৰে আমি আৰম্ভ কৰিবলৈ লৈছো গীতটি আগবঢ়াব নিতুল ফুকন গতিকে নিতুল ফুকনক অনুৰোধ জনাইছো তেওঁ গীতটি পৰিৱেশন কৰিবৰ বাবে তেজত উঠিছে পীড়ানি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ তেজত উঠিছে পীড়ানি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ হে কানপুৰে গছকিছে ৰংপুৰ বানপুৰ চেপি খালে অসমীয়াৰ মন অন্ধ হেনাৰে কি ৰাম জিকিবি হেমেকি উঠিছে মন অন্ধ হেনাৰে কি ৰাম জিকিবি হেমেকি উঠিছে মন তেজত উঠিছে পীড়ানি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ মামৰে ধৰিলে হেন্দাম তৰোৱাল পিতাৰ হেমেকা চকু মনত জ্বলিছে ক্ষোভ অগণি বেদনাত দহিছে বুকু মামৰে ধৰিলে হেন্দাম তৰোৱাল পিতাৰ হেমেকা চকু মনত জ্বলিছে ক্ষোভৰ অগণি বেদনাত দহিছে বুকু যত্ন বেগী জাতীয়তাবাদে লিখিলে দৰদীৰ গান দান হেৰুৱালে মান হেৰুৱালে হঠাৎ হেৰুৱালে দান হেৰুৱালে মান হেৰুৱালে হঠাৎ হেৰুৱালে দাম তেজত উঠিছে পীড়ানি ৰক্ত স্নানৰ মন জাতিৰ পিঠিত মৰণ সংকট অন্ধ জনগণ ঘোষাম ৰহিলে গুৰুতা ৰহিলে Wow.
তুমি আশা সদায় মোৰ জীৱনৰ দিশ বাণী আৱৰি তোমাৰ দ্বাৰা পৃথিৱীৰ চৌদিশ দেখাৰ দৰে মই লৈ যাম তোমাক জগত সভালৈ তুমি যে মোৰ প্ৰাণৰো প্ৰাণৰ মাতৃভাষা অসমীয়া নমস্কাৰ মই মৰাণ হেনো আদিমবাসী ভূমিপুত্ৰ বুলি লিখা আছে আমাৰ মৰাণখিনিওচোন তাকো আছে আমাৰ ঘৰজানীয় বেলেগ কৃষ্টি সংস্কৃতিও বেলেগ এতিয়া আমাৰ মৰাণখিনিও শিক্ষা দীক্ষাত ধান খাইছেচোন তেওঁকো ইমানকে অনুসূচিত জাতি বুলি চিনাকি পাবলৈ যুঁজিব লগা হৈছে সেনেকে দাবী ওপৰত দাবী জনালো চৰকাৰে নুবুজে চাব হয়তো আমি শাক নহ'লে কচু ঢেকীয়াকে বুটলি খাম কেতিয়াবা জাকৈখন লৈ পিনি উজান খোৱা মাছ ধুই শুকুতি বনাই খাম হাঁহিয়ে হাঁহক কওঁ এতিয়াও আছেচোন আমৰ ঢেঁকী ডলা চালনী বাঁহ ধান খুওৱা পাচি ঘৰ জুই খালি কিনাৰতে ধোৱা চামো নাঙল জুৱলি মৈবা উঠোঁ জবকালৈকে বিশ্বাস নকৰিবই পাই কিবা বেমাৰ হ'লেই খুম এটা বান্ধি পিনি চাৰিখন হ'লেও পাতোঁ মাটিমাহ বাবতো শুকান মাছ দি খাবলৈ বাও লাগে তোকো চৰকাৰে নুবুজেই নেখাই নবৈ অতে ততে কোৱা প্ৰতিবাদৰ কথা সেতি চিনি পাওক বুলি পিনিয়েচোন দুই চিনি পঢ়িছো মোক মৰাণ নাচো দেখুৱাইছোঁ কোলাবৈ নাচো দেখুৱাইছোঁ মুঠতে পাই মানে খাটি আছো এনেকে চিনি নেপালে পিনে কি বুলি ভাই ভনীহেঁতকনো উঠা পেও নানি পঢ়িবি শুনিবি পাছত সুবিধা পাবি বুলি আই পিতাহঁতেওচোন আশা পোন নহ'বই এনেকে হে চকা আমাক খকে চিনাকি লাগে তোমাৰ ঘৰবোৰে চেলাই পলে কাজলে ৰং লৈ কবলে কৰি কিয় হৈ আছা জীৱনৰ ৰং ধন্যবাদ কালি নিশা যোৱা নিশা অৰ্থাৎ হোৱাটছএপৰ গ্ৰুপটো মই খুলি চাইছোঁ তাত এখন জাননী পাইছোঁ জাননীত লিখা আছে যে ৰত্ন কথা প্ৰতিমন্ত্ৰী বিদ্যালয়তে আজি যিটো অনুষ্ঠান হৈ আছে সেই অনুষ্ঠানটো অনুষ্ঠিত মই কথাটো মানি ল'ব পৰা নাছিলোঁ কাৰণ কথাটো মই পূৰ্বতে অলপো অৱগত নহয় তাৰ তলত আকৌ লিখা আছে অৱশ্যে আমাৰ প্ৰধান ছাৰে কৈছে যে নিজৰ মাতৃভাষাত নিজৰ ভাষাত একোটাকৈ কবিতা লিখি প্ৰস্তুত কৰিবলৈ কৈছে তাকে খুব ভাল লাগিলে খালি কবিতাৰ ক্ষেত্ৰত আগবাঢ়িব নোৱাৰাটো নিজে দুখিত যি কি নহওক আজি হৰদল সাহিত্য সভাৰ আমি আমাৰ ঘৰতে মুখামুখি হ'বলৈ পাই খুব আপ্লুত হৈছোঁ কিন্তু ভাল নলগা কাৰণো আছে অৱশ্যে ইয়াতে যিহেতু জতৰিপথাৰ গাঁৱত নপুৰণি যথেষ্ট সাহিত্যপ্ৰেমী ব্যক্তি আছে তেখেতসকল আজি বোধহয় অৱগত নহয় সেইকাৰণে আমি তেখেতসকলক দেখা নাই আচলতে সাহিত্য সভা বুলি ক'লে আমিও এটা সময়ত অলপ অলপ জড়িত আছিলোঁ আৰু সেই সময়ত যথেষ্ট সংখ্যক আমি সাহিত্যপ্ৰেমী ৰাইজক দেখা পাইছিলোঁ আজি যিটো পৰিস্থিতি দেখিছোঁ এই পৰিস্থিতি এনেধৰণৰ হ'লে কেৱল কাগজে পত্ৰেহে সাহিত্যৰ চৰ্চা চলিব মানুহৰ উপস্থিতি নিচেই হেৰেঙা এনেকুৱা এটা অনুভৱ হৈছে যি কি নহওক আমি অনুৰোধ জনাম সভাপতি সম্পাদক ডাঙৰীয়াই যদি নপুৰণি আটাইকে সভালৈ আমন্ত্ৰণ জনায় তেনেহ'লে নিশ্চয় সভাৰ প্ৰস্তুত বৃদ্ধি হোৱাৰ লগতে অনুষ্ঠানটো আগবাঢ়ি যোৱাত সহায়ক হ'ব মই বিশেষ কিবা ক'ব লগা আছে বুলি ভবা নাই ইতিমধ্যে যিসকল সদাশয় ব্যক্তিয়ে আজি বিষয়বস্তুৰ ওপৰত অৱগত কৰিলে
পুনৰাবৃত্তি কৰাৰ প্ৰয়োজন কৰা নাই। মই সভাপতি সম্পাদকক সমক্ষ কৰি আটাইসকল সদস্য সদস্যাক মই অনুৰোধ এটা কৰিব বিচাৰিছোঁ, পৰামৰ্শ নহয়। আমিও সাহিত্য সভা লগত থুলমূলীয়াভাৱে জড়িত আছিলোঁ। এই সাহিত্য সভাবিলাক চলাই যাওঁতে যথেষ্ট বক্তৃতা কাহিনী নাই না, বক্তৃতা দিবলৈ এজনক মাতিলে সভাগৃহ ত্যাগ কৰি সভাকক্ষ ত্যাগ কৰি, কাৰণ মানুহজনে ইমানেই বেছিকে কয়, সঁচাকে কিতা কথাবোৰ শুনিবলৈ তিতা লগা হৈ গ'ল। এইটো অভ্যাস মানে মোৰ আছে। শেষত এজনে আগবাঢ়ি আহিছে, সকলো গুচি গ'ল, সকলো এজনকে আগবাঢ়ি গ'ল, এজন মাত্ৰ পিছফালে আছে, আগফালে এজন আছে, আৰু লাহে লাহে মানুহজনে মানুহজনৰ মানে বক্তাজনৰ ফালে আহি আছে, হাতত এডাল লাঠি। মানুহজনৰ বিৰাট ভয় লাগিছে, বক্তাজনৰ ভয় লাগিছে যে কি হ'ব, মানুহবোৰেও বেয়া পাই পেলাই গুচি গ'ল। এজন আছে, সেইজনেও মানে লাঠিডাল লৈ আহিছে, দিবই নেকি আজি।